হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি এটা চুপৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ঠাণ্ডাৰ দিনত এনেকুৱা এটা হেল্ডি চুপৰ বহুত প্ৰয়োজন, কাৰণ চুপ খালে বডিটো গৰম হৈ থাকে। মাত্ৰ 10 মিনিটৰ ৰেচিপি, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চুপৰ বাবে প্ৰথমতে এয়া এমুঠি পালেং শাক ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এয়া পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। এয়া নহৰু 5 ফুটা মিহিকৈ কাটি লৈছোঁ। আৰু এইফালে আছে এখিলা তেজপাত। বলক আমি চুপ বনোৱা ষ্টাৰ্ট কৰোঁ। গেছত এখন ননষ্টিক পেন পাতি লৈছোঁ। এয়া পেনখন গৰম হৈছে আৰু এতিয়া অলপ তেল ঢালি লৈছোঁ। এয়া তেল গৰম হৈ গ'ল। এতিয়া তেজপাতখিলা দুটুকুৰা কৰি ঢালি দিছোঁ। এয়া কাটি থোৱা পিঁয়াজ ঢালি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজি থাকিম। এয়া নহৰুখিনি তেলত ঢালি লৈছোঁ। নহৰু আৰু পিঁয়াজখিনি অলপ সময় ভাজি থাকিম। পিঁয়াজ আৰু নহৰুখিনি ভাজি হৈ গ'ল। এতিয়া পালেং শাকখিনি ঢালি লৈছোঁ। পালেং শাকখিনি অলপ সময় ভাজি ল'ম। পালেং শাকখিনি ভাজি হৈছেগৈ। এতিয়া নিমখ 1 চামুচ ঢালি লৈছোঁ। এয়া জালুকৰ গুড়ি আধা চামুচ ঢালি দিছোঁ। এতিয়া এই সকলোখিনি ভালকৈ মিক্স কৰি আৰু অলপ সময় ভাজি থাকিম। পালেং শাকখিনি ভাজি হৈছেগৈ। এতিয়া 1 কাপ পানী ঢালি লৈছোঁ। এতিয়া পালেং শাকখিনি অলপ সময় উতলিবলৈ দিম। এয়া পালেং শাকখিনি ভালকৈ উতলি গৈছে। এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এতিয়া পালেং শাকখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। শাকখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিত গুড়ি কৰি ল'ম। এয়া শাকখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া তেজপাতখিনি আঁতৰাই লৈছোঁ। শাকখিনি এতিয়া মিক্সি জাৰ এটাত ঢালি ল'ম। এতিয়া শাকখিনি মিক্সিত গুড়ি কৰি ল'ম। এয়া শাকখিনি ধুনীয়াকৈ গুড়ি হৈ গ'ল। এতিয়া আকৌ পেনখন গেছত বহাই দিছোঁ। পেনখন গৰম হৈ গ'ল। এতিয়া শাকৰ গুড়িখিনি ঢালি দিছোঁ। এতিয়া অলপ পানী ঢালি দিছোঁ। শাকৰ গুড়িখিনি ডাঠ হৈ থকাৰ কাৰণে আৰু অলপ পানী ঢালি দিছোঁ। এতিয়া শাকখিনি লৰাই লৈ অলপ সময় উতলিবলৈ দিম। এয়া শাকখিনি উতলিছে আৰু এতিয়া আধা কাপ গাখীৰ ঢালি দিছোঁ। গাখীৰ দি দিয়াৰ কাৰণে শাকৰ কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া শাকখিনি লৰাই 2 মিনিটমান উতলিবলৈ দিম। তাৰপিছতে মোৰ চুপ ৰেডি হৈ যাব। এয়া মোৰ চুপ ৰেডি হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। মই চুপখিনি বাতি এটাত ঢালি লৈছোঁ। পালেং শাকৰ চুপখিনিত এয়া জালুকৰ গুড়ি অলপ দি গাৰ্নিছ কৰি দিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ টেষ্টি এণ্ড হেল্ডি চুপ। চুপৰ মজা আপোনালোকে গৰমে গৰমেই লওক। এই চুপটো সৰু ল'ৰা ছোৱালীৰ কাৰণেও বহুত হেল্ডি হয়। আপোনালোকেও ট্ৰাই কৰি চাবচোন এনেকুৱা হেল্ডি ৰেচিপি। ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।